নমস্কাৰ 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 বন্ধুগিলা এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি হ'ল কাতি বিহু। গতিকে সকলো বন্ধুগিলাকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু হিয়াৰ পৰা মৰম জনাইছোঁ। হেপী কাতি বিহু। যিসকল মানে ঘৰৰ বাহিৰত আছে, কৰ্মৰ ক্ষেত্ৰই হওক বা অন্য ক্ষেত্ৰতেই হওক, তেওঁলোককো মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। গতিকে কাতি বিহুত আপোনালোকে কি কি কৰিলে জনাবচোন। ৰাতিপুৱা পুৱাই ফাৰ্মতে আছোঁ, গমেই পাইছোঁ বন্ধুগিলা। ঘৰত যাই কৰিম অলপ কাম, বিহুৰ যিহেতু অলপ কিবা কিবি কৰিবই লাগিব নহয় জানো। গতিকে আপোনালোককো দেখাম কি কি কৰোঁ। আপোনালোকে কি কি কৰিলে কমেণ্টত জনাবচোন বন্ধুগিলা। বন্ধুগিলা ফাৰ্মৰ পৰা কাম ঠাম কৰি আহিলোঁ। এইবাৰ টঙা কাটিম, মানে কাটিম এইবাৰ। এই কাটিম চাকি দিবা, সন্ধিয়া চাকি দিব লাগিব বন্ধুগিলা। সেইকাৰণে দুটা আনিছোঁ, বেছি নালাগে দুটা। আমাৰ দুটা হ'লেই হৈ যাব, ঘৰত দিব আৰু পাথাৰত দিম, আৰু বাকী আৰু ঘৰত ইফালে দি দিম। আৰু আমাৰ দুটা হ'লে বেছি নালাগে আমাক। বন্ধুগিলা কাটা হ'ল, কাটা দিয়ে এইবাৰ শুকাই দিলোঁ। ধুই পখিলে বঢ়িয়াকৈ শুকাই দি দিছোঁ। এইবাৰ কাটি দিছোঁ, এইগিলা বঢ়িয়াকৈ শুকাই দিছোঁ। পাছত সন্ধিয়া চাকি দি দিম আৰু বন্ধুগিলা। চাইকেলখনৰ পাম আজিও নোহোৱা হৈছিল, সেইকাৰণে মানে পাম্পাৰডাল লৈ আহিছিলোঁ বহুনাৰ। গতিকে পাম্পাৰডাল দিবা যাই আছোঁ, পাম্পাৰডাল দিবা যাই আছোঁ। এই বহুনাৰ কিয় পিঠা কৰি ভুকি আছে, উৰলত পিঠা কৰি উৰল নাই কিন্তু পিঠা কৰি খুন্দি আছে বৌয়ে। এইবাৰ বৌ আমাৰ চামত কিনা কৰিলে বহুনাই পিঠা কৰি খুন্দি আছে, পিঠা খাব বাবে। পিঠা আহিব বৌ খুন্দিয়ে আছে। এই লাজ কৰে, সেইকাৰণে মুখখন দুখ কৰা নাই। চা এই এটা বৌ, এইগোটে চাইলিয়ে আছে। এয়া এই উৰলত ক কিবা এটা কি কবি কি কবি ক কি কইতা কইবাৰ কি কৰা কইবাৰ কি কৰা ক কি কবি। এইটো কি বন্ধুগিলা। এই কিনকৈ চাকি দি আছোঁ আমি। সন্ধিয়া চাকি গৈ দিলোঁ, অলপমান দেৰিয়ে হ'ল। চাকিলোমিতি তেল দিছোঁ, তাৰপিছত শলতাডাল দিছোঁ, চালি দিছোঁ। এইগল বাৰীত দি দিম অলপ, আৰু অলপ তেল লওঁ অলপ তেল আৰু অলপ তেল লওঁ। তাৰপিছত কিনকৈ এতিয়া বাৰীত দি দিম, এই গাড়ী ল'লোঁ বন্ধুগিলা। এইটো গাড়ী লৈছোঁ, এবাৰ গাড়ী চালিটা লওঁ। তাৰপিছত এতিয়া বাৰীত দিম বন্ধু, এতিয়াও বাৰীত দিম। আমাৰ এই পাছফালৰ যিখন বাৰী আছে না, আমাৰ এই পাছফালে এই বাৰীখনত দিম এইবাৰ। এতিয়া চাকিটা এতিয়া বাৰীত দিম। বাছি একেলাই না অলপ মানে অসুবিধা হৈ আছে, কিন্তু এতিয়া কাৰোবাৰ অসুবিধা হ'ব, মোবাইলটা ধৰিব অসুবিধা হ'ব, সেইকাৰণে এতিয়া গাড়ী লওঁ ফাইনেলি গাড়ী লৈ লওঁ। এডাল গাছ আছে, আমাৰ কাঠল আছে, এডাল কাঠলৰ গুৰি দিয়ে গাড়ী লৈ লওঁ। ইফালে আছে আমাৰ বাৰীখন, ইফালে এই বাৰীখন আছে, গতিকে ইয়াতে গাড়ী লৈ লওঁ। বঢ়িয়া কি লাগে নিমিগেল দেই, নিমিলে। গাও ধুই নাই নেকি সেইটো দুপৰীয়াতো গাও ধুইছিলোঁ বন্ধুগিলা, তথাপিও কিয় নিমিলে। ফাইনেলি চাকি জ্বলা হৈ গ'ল, চাকিটো জ্বলালোঁ। আৰু এইটো আমাৰ এইটো আমাৰ দংকল দংকলত আছে না, এতিয়া দিলোঁ বন্ধুগিলা। চাকি দিয়া হ'লে অলৰেডি, গতিকে অলপ দেৰি হ'ল দিয়াতে। দিছোঁ ভিতৰ ঘৰত ইটা দিছোঁ, তাৰপিছত ভিতৰ ঘৰত ইটা দি দিলোঁ। তাৰপিছত আহিয়া এতিয়া থকা ঘৰত দিছোঁ। আমি লাইটটো নিমে দিলোঁ, তাৰমানে চাকি দিছোঁ না, সেইকাৰণে লাইটটো নিছোঁ। ইয়াতে এটা দিছোঁ, তাৰপিছত আৰু ইয়াতে এটা দিছোঁ, সেইটা দিছোঁ। আৰু বাটত দিছোঁ, বাটত দেখাইছোঁ বন্ধুগিলা, বাটত দেখাইছোঁ। ইয়াতে এটা দিছোঁ, তাৰপিছত আৰু মানে একদম মেইন ৰাস্তাত তাতে দিছোঁ এটা। এই লেকচাৰ বন্ধু ৰাস্তাত দেখাই আছোঁ, ৰাস্তাত এইবিলাক আছে বন্ধুগিলা। এই ৰাস্তাত এইগিলা চাকি দিছে, এইগিলা ৰাস্তাত চাকি দিছে। কি বঢ়িয়াকৈ এইগিলা চাকি দিছে বন্ধুগিলা। আমাৰ পূজা কৰা নাই, কেৱল চাকিয়ে দিছোঁ। পূজা কৰিব নাপায় নেকি সেইবা তেনেকুৱা, সেইকাৰণে মানে চাকিয়ে দিয়া খাইছে। বাকী মানে কেৱল চাকি দিয়া হ'ল, পূজা কৰা নাই। এনে চাকিটো দিয়া হ'ল আৰু নামত কাতি বিহু বুলি। আৰু তথাপিও আপোনালোকক এবাৰ কৈছোঁ হেপী কাতি বিহু বন্ধুগিলা। চবেই ভালে থাক,
ময়ো ভালে গ'লে হওক আপোনালোকেও ভালে গ'লে থাকক চবেই ভালে যদি চবৰে দিনবিলাক যায় ফাৰ্মত চাকি দিয়াৰ কাৰণে ল'লোঁ তেতিয়া তেল লৈছোঁ তাৰপিছত খল্টা লৈছোঁ আৰু কেনেকৈ বোলে খল্টা লৈছোঁ চাকি দিম ফাৰ্মত দিয়াৰ কাৰণে ল'লোঁ এতিয়া চাকি লৈ দিব ফাৰ্মত যাম ঘৰৰ পৰা ওলালোঁ এই চাকি আৰু তেল লৈছোঁ মতে খল্টা দিছোঁ অলপ দেৰি কৰি দিয়া হ'ব দেৰিয়ে হ'ব তেতিয়া যাওঁতে বন্ধুগিলা কেনেকৈ ৰাস্তা দি আহি থাকাতে মানে কল্লক লাগ পালোঁ তাৰপিছত মন্দিৰক লাগ পালোঁ ক'ত যাবি কল্লক ক'ত যাবি পৰত খাবা পৰত খাব যাব বোলে আজি কাতি বিহু কিবা কবি আৰু কঙালী বিহু কিবা কবি আৰু কল্লল এই আৰু কিবা কবি কি কম আৰু বন্ধুগিলা অঁ হেপী কাতি বিহু বুলি কৈ এইবাৰ হেপী কাতি বিহু চেনেলটো সাবস্ক্রাইব লাইক আৰু সাবস্ক্রাইব কৰবি অঁ বন্ধুগিলা বন্ধুগিলা হাম যা ৰাহে ঘৰৰ পৰা যে চাকি আনিছোঁ এই চাকি যে আনিছিলোঁ এতিয়া ফাৰ্মত লগাই দিলোঁ এইখন ফাৰ্মত এই ঘৰৰ পৰা চাকি আনোতে এতিয়া লগাই দিলোঁ বন্ধুগিলা আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ বন্ধুগিলা প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ চেনেলটো আজিলৈ ইমানতে গুড বাই